নমস্কাৰ সকলোকে মোৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰ ফালৰ পৰা আপোনালোকক মাঘ বিহু বা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। এইফালে আমাৰ সৰু মায়ে বিহুৰ কাৰণে পিঠা খুন্দি ৰ'দত দি আছে। এয়া ঢেঁকীত খুন্দা পিঠাগুড়ি, এফালে বৰা চাউল আৰু শালি চাউল, আৰু এয়া সৰু দেউতায়ে এখা বনাই আছে বিহুৰ কাৰণে, পিঠা পোৰাৰ কাৰণে। গাহৰি পোৰা ন নিজে বনাইছে, সুন্দৰ হৈছে দেখাটো। বনাই ভিতৰত মচি দিম। সৰুমাই এই পিঠা বনাবি, ৰাতি বহি বহি ন জুই খুৱাই খুৱাই ভালে হ'ব। আমাৰ ভালে হ'ব, কষ্ট কৰিলে ভালে হ'ব। আৰু লগতে পিঠা বনাম আৰু গাহৰি মাংস বনাম। চুঙা গাহৰি খৰিকাত দিয়া গাহৰি পোৰা। প্ৰথম বনাইছোঁ এয়া মই পিঠা বনাইছোঁ এখাত, এইফালে বনালোঁ গাঁৱৰ পৰা আহিলে, ঘৰৰ পৰা এতিয়া আহি মোৰ লগত পিঠা বনাই মানুহটো চাওঁ নেকি? এইটো এইটো আজি
কামত মানে ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ দিছিলোঁ, আজি আহি পালে। সেইকাৰণে এইফালে এয়া আমাৰ হাৰলি ঘৰ বনাই আছে। এয়া সৰুধৰ আৰু মামায়েক ৰাস্তালৈ আহিছে। মই কি আনিছোঁ সেইকাৰণে এয়া বেডশ্বীট অপেন কৰিছে। সৰুধনে ভাবিছে কি বস্তু আছে ভিতৰত। এয়া ওলালে বেডশ্বীট উলেন চাওক কেনেকুৱা লাগিছে। আমাৰ ধনে চাওক নতুন বেডশ্বীট পৰা দেখি বহি আছে বিচনাত। এয়া ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়া বেডশ্বীটখন প্ৰথমতে মাহঁতৰ বিচনাত পাৰিলোঁ। চুজিখিনি অলপ সময় ভাজি তাৰপিছত নাৰিকল আৰু চেনি দি ভাজি আছোঁ অলপ সময়। মা আৰু মই দুজনীয়ে মিলি লগত হৰুধন আৰু মামায়েকেও বনাই আছোঁ। নাৰিকল খাই আছে লগত লাড্ডু বনাই আছে। বনা বনা নাৰিকল লাড্ডু বনাই খোৱা মানুহ আমাৰ ধনৰ খাম লাড্ডু খাই লওঁ। ধন টেষ্টি মাল টেষ্টটো মালটো মানে তৈছে গ'লগে বে প্ৰথমতে মুখখন খাই ল'লে খাবলৈ কেনেকুৱা হ'ব। মালপোৱাটো এনেকুৱা লাহে লাহে এনেকুৱা হ'ল। মই এতিয়া মালপোৱা বনাই আছোঁ। আকৌ পিছদিনাখন মই এয়া পিঠা বনাবৰ কাৰণে মিক্সাৰত বৰা চাউলখিনি গুড়া কৰি আছোঁ। শামুকীয়া পিঠা বনাম আকৌ আজি। আমাৰ ঘৰত দেখি নাই, আমি কাৰেণ্টত মিস্ত্ৰীতে পিঠা গুড়া কৰিছোঁ। itu kok lah itu sweater ani dong online apa itu kan kasih ini patla sang agak di ঠিক আছে
কেইটা নমাইছে এয়া হৈ গ'ল ফাইনেলি বনাইছিলোঁ এইখিনি কালি বনাইছিলোঁ নাৰিকল আৰু চুজিৰ লাড্ডু আৰু ডিবাটো এইটো ডিবাত আৰু এইফালে কালি বনাইছিলোঁ এইটো ডিবাত আৰু এইখিনি আজি এয়া শামুকীয়া পিঠা কালি বনাইছিলোঁ লাড্ডু ভৰাই দিছোঁ ডিবাত সাজি আছে ইয়াত দেখুৱাম আপোনালোকক মানে আমাৰ প্ৰস্তুতি চলি আছে লগতে মেজিক ঘৰো বনাই চলি আছে আৰু আপোনালোকক মেজিক ঘৰ কেনেকৈ বনাইছে দেখুৱাম বলক লগত যাওঁ আমাৰ ৰাস্তা এইফালে আমাৰ মেজিক ঘৰ ঢোল কলগছ কলডিল লাগি আছে নাওকা ডিজাইন আমাৰ হাৰলি ঘৰ আৰু এটা মজা জিনিস চাওক আপোনালোকে চাওক কল ধৰি আছে আচলি কল গছ কলা দিল ধুনীয়া হৈছে আৰু আপুনি আৰু এটা মেজিঘৰ বেলেগকৈ বনাইছে এয়া আমাৰ মেজিঘৰ আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আমাৰ বিহুৰ কাৰণে পিঠা পনা বনা প্ৰস্তুতি চলি আছে আৰু আপোনালোকৰ কেনেকুৱা চলিছে কমেণ্ট কৰি জনাব বাই বাই মোৰ ব্লগটো আজি ইয়াতে সামৰণি মাৰিছোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম বিহুৰ ভিডিঅ'ত দেই এইবাৰ নেক্সট ভিডিঅ'ত